নমস্কাৰ সাংবাদিক বন্ধুবৰ্গ, আজি আমি বিশেষ কাৰণবশতঃ এখন সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ ফালৰ পৰা। মোৰ লগত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ অন্যতম সদস্য দিলীপ বৰ্মন, অন্যতম সদস্য পুষ্পনাথ ৰায়, চিৰাং জিলা সভাপতি নিৰ্মল ৰায়, কোকৰাঝাৰ জিলা সভাপতি উমানন্দ ৰায় আৰু সাধাৰণ সম্পাদক ৰবীন ৰায় প্ৰমুখ্যে আমাৰ দতমা ব্লকৰ কৰ্মকৰ্তাসকল। আমি আজি সংবাদমেলখনৰ জৰিয়তে যেহেতু ঐতিহাসিক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ ক্ষেত্ৰত আমি বিগত প্ৰায় 7 দশকতকৈ অধিক কাল এটা সংগ্ৰাম চলি আহিছে। তো আমি ভাৰত চৰকাৰক, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰক আবেদন জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে তৎকালে কাৰ্যকাৰী হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ আমি এটা নিপীড়িত জনগোষ্ঠী, কামতাপুৰী, কোচৰাজবংশী বা এই অঞ্চলৰ দেশীয় যিবিলাক জনগোষ্ঠী আছে তেওঁলোক নিপীড়িত, বিভিন্ন তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত, ৰাষ্ট্ৰৰ স্বীকৃত যিবিলাক মৌলিক অধিকাৰ আছে সেই অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে। গতিকে আমি ভাৰত চৰকাৰক, ৰাষ্ট্ৰ ব্যৱস্থাক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে এক কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু আমাক 12 অক্টোবৰত গৃহ দপ্তৰৰ পৰা কামতাপুৰ ৰাজ্যৰ বিষয়টো এক্সামিন কৰি থকা হৈছে বুলি জনোৱা হৈছে, কিন্তু তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত আমাৰ জনগোষ্ঠীটোৰ লগত বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰি অহা হৈছে। গতিকে আমি ৰাষ্ট্ৰ ব্যৱস্থাক আমি আবেদন জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৎসত্ত্বে আমি পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে যিসকল দল বা সংগঠনে এই ইস্যুটোৰ প্ৰতি বা কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ প্ৰতি সহমৰ্মিতা বা তেওঁলোকৰ নৈতিক সমৰ্থন আছে, তেওঁলোককো আমি ঐক্যবদ্ধভাৱে এই সংকট সময়ত, জাতিটোৰ সংকটৰ সময়ত ঐক্যবদ্ধভাৱে আন্দোলনটোত আগবাঢ়ি আহিবলৈ আমি আবেদন জনাইছোঁ। নিশ্চিতভাৱে কেন্দ্ৰ চৰকাৰে এটা সময়ত কামতাপুৰ লিবাৰেশ্যন তেওঁলোক সম্পূৰ্ণ সুকীয়াভাৱে ৰাষ্ট্ৰ ব্যৱস্থাৰ, ৰাষ্ট্ৰৰ বিৰুদ্ধে গৈ এক সংগ্ৰাম অব্যাহত ৰাখিছিলে বা তেওঁলোকে ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ এটা আন্দোলন দীঘলীয়া সময় চলাইছিলে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যোৱা প্ৰায় এবছৰতকৈ অধিক সময় আমি দেখিবলৈ পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱলক আলোচনাৰ মেজলৈ আনিবলৈ অহৰহ প্ৰয়াস চলাইছিলে আৰু তেখেত ইতিমধ্যে আহিছে বুলি আমি বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ। আৰু এই কথাটো অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে স্বীকাৰ কৰি লৈছে। গতিকে আমি যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই স্বীকাৰ কৰি লৈছে যে কেৰলৰ যে শীৰ্ষ নেতৃত্ব জীৱন সিংহ ভাৰতলৈ ঘূৰি আহিছে, গতিকে আমি ভাৰত চৰকাৰক, বিশেষকৈ গৃহ দপ্তৰক বা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আবেদন জনাম যে কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ ক্ষেত্ৰত যিহেতু ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত জীৱন সিংহই আলোচনা প্ৰক্ৰিয়াৰ কাৰণে সহমত প্ৰকাশ কৰি ভাৰতৰ ভূমিত পদাৰ্পণ কৰিছে, গতিকে অতি শীঘ্ৰেই কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ যে বিষয় এইটোক দ্ৰুততাৰ সৈতে আগবঢ়াই লৈ যাব লাগে। ৰাষ্ট্ৰ ব্যৱস্থাই আজি দীঘলীয়া সময় যে কোচৰাজবংশী কামতাপুৰী জনসাধাৰণৰ ওপৰত কৰি অহা যি বৈষম্যমূলক আচৰণ সেইসমূহ আজি নিৰীক্ষণ কৰি আমাক ন্যায় দিয়াৰ কাৰণে, যিহেতু দেশে আজি আজাদীৰ অমৃত মহোৎসৱ পালন কৰিলে, স্বাধীনতাৰ 75 বছৰ পাৰ হৈ গ'ল, তাৰ পিছতো আমি সংগ্ৰাম কৰিবলগীয়া হৈছে নিজৰ অধিকাৰৰ কাৰণে, নিজৰ আইডেণ্টিটি ৰক্ষাৰ কাৰণে, নিজৰ ইতিহাস ৰক্ষাৰ কাৰণে, আৰু হয়তো এইবিলাক খুব পঞ্জীভূত হোৱাৰ কাৰণে এদিন জীৱন সিংহৰ জন্ম হৈছিল। আৰু আমি ৰাষ্ট্ৰ ব্যৱস্থাক এইকাৰণে আবেদন জনাব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা যাতে পুনৰাই দ্বিতীয়গৰাকী জীৱন সিংহৰ জন্ম নহয়, ৰাষ্ট্ৰ ব্যৱস্থাই এক সৌহাৰ্দ্যমূলক পৰিৱেশত আৰু আত্মমৰ্যাদা সহকাৰে জীৱন সিংহৰ লগত
আলোচনা প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। 26 তাৰিখৰ বিষয়টো আমি সঠিককৈ নাজানো, এইটো কেনেকৈ মিডিয়াত আহিলে আমি এই বিষয়টো নাজানো। গতিকে সেই ক্ষেত্ৰত হয়তো কেএলৰ নেতৃত্ব আৰু ভাৰত চৰকাৰে বিষয়টো জানিব। আৰু জীৱন সিংহ নিশ্চিতভাৱে তেখেতসকলৰ যিহেতু মূল লক্ষ্যটোৱে আছিল পৃথক কামতাপুৰ ৰাষ্ট্ৰ, তেওঁ ৰাষ্ট্ৰৰ দাবী ইতিমধ্যে পৰিহাৰ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা স্বীকাৰ কৰি লৈছে যে জীৱন সিংহ অসমত আহিছে। গতিকে আমি এটাই আবেদন জনাব বিচাৰিছোঁ যে ৰাজ্য গঠন হ'বলৈ কোনোবা নিৰ্দিষ্ট দিন বাৰ তাৰিখ তেনেকুৱা নাথাকে, ভাৰতৰ সংবিধানত তেনেকুৱা লিপিবদ্ধ নাই। কিন্তু ভাৰত চৰকাৰে ইচ্ছা কৰিলে আজিৰ তাৰিখত পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন কৰিব পাৰে। তাত যথেষ্ট ভৌগোলিকভাৱে যিটো অঞ্চলক লৈ আমি পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী উত্থাপন কৰি আহিছোঁ, ভাৰত ৰাষ্ট্ৰৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলক সংযুক্ত কৰি ৰখাৰ ক্ষেত্ৰত সেই অঞ্চলটো পৃথক কামতাপুৰ অঞ্চলটো সেই অঞ্চলখিনি আটাইতকৈ সংবেদনশীল অঞ্চল। ইয়াত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত হৈ আছে। ইয়াত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ ব্যাপকভাৱে হৈ আছে দীঘলীয়া সময়ৰ পৰা, ভাৰত স্বাধীনতা হোৱাৰ পৰৱৰ্তী সময়ৰ পৰা। আৰু এই অঞ্চলত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ ফলত ইয়াৰ খিলঞ্জীয়া অধিবাসী বড়ো, গাৰো, ৰাভা, কজৰাজবংশী, দেশীয় মুছলমান, নাথযোগী, কৈৱৰ্ত, কলিতা তেওঁলোকে এটা অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। গতিকে আমি ৰাষ্ট্ৰ ব্যৱস্থাক আবেদন জনাম অতি শীঘ্ৰে পৃথক কামতাপুৰ ৰাজ্য গঠন কৰি ভাৰত ৰাষ্ট্ৰৰ হাত শক্তিশালী কৰক আৰু আমাক ৰাষ্ট্ৰৰ মূল খুঁটিৰ লগত একাত্ম হৈ থকাত সহযোগিতা কৰক। আমি আকৌ অনুৰোধ জনাম যে আমাৰ মাজত যাতে পুনৰবাৰ আকৌ এজন দ্বিতীয় জীৱন সিংহৰ জন্ম নহয়। সেইকাৰণে আমি ভাৰত চৰকাৰক বিশেষভাৱে অনুৰোধ জনাম ৰাষ্ট্ৰৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাৰ স্বাৰ্থত আমাক পৃথক ৰাজ্য উভতাই দিয়াৰ ক্ষেত্ৰত এক কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিব। কিয়নো 1949 চনৰ 28 আগষ্টত এক ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰত আমি সংযুক্ত হৈছিলোঁ আৰু আমি ৰাষ্ট্ৰৰ লগত থাকিব বিচাৰোঁ। গতিকে অতি শীঘ্ৰেই পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ ক্ষেত্ৰত ৰাষ্ট্ৰ ব্যৱস্থাই এক যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী।